Hey guys, welcome back to my YouTube channel. সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। সো গাইজ আজি গৈ আছোঁ ফিল্ডত সদায় আপোনালোকক দেখুৱাম বুলি ভাবোঁ, কিন্তু টাইমেই নিমিলে তেনেকৈ। তো ভিডিঅ' কৰিম আজি, ধুনীয়াকৈ দেখাম আপোনালোকক কেনেকৈ আমি দৌৰোঁ, কেনেকৈ লং জাম্প, বিম চিম এইবিলাক মাৰোঁ। তো ভিডিঅ'ৰ পূৰা এনেকৈ চাই দিব বুলি আশা ৰাখিলোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। A few moments later. আৰু গাইজ এইয়াই আহি পাই গ'লোহি আমাৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰাৰ পথটো। মানে ইয়াতে দৌৰ মাৰিলোঁ আৰু এইবিলাকে আৰু ধুনীয়াকৈ সেউজীয়া পৰিৱেশৰ মাজত। তো সেয়াই আৰু ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। আৰু আজি অৱশ্যে দেৰি হৈ গ'ল অহা, মানে বেলি ডুবিয়ে যাব হ'ল আৰু দেৰি হৈ গ'ল অহা। তথাপিতো আৰু দৌৰিবলগীয়া টাইম সেইকেইটাই সিহঁতি বহুতকেইটা আহিলে। আৰু সেইটো চাইডে সেয়া দেখিছে, সেইটো চাইডেও এটা চাইড আছে আৰু এটা চাইড এইটো আছে। তো আমি এইটো চাইডে দৌৰোঁ। চ' গাইজ দৌৰি এলাহ লাগিছে বুলিছে, আপুনি আকৌ চাকৰি ল'ব, অসম চৰকাৰৰ চাকৰি ল'ব, দৌৰি এলাহ লাগিছে। গাইজ বাকী একো কথা নহয়, মানে দৌৰোতে কি হয়, পেটটোত ধৰিলেও মানে ৰখি নিদিলে মানে নিজে হেৰি হৈ যায়। পেটটোত ধৰে, খুচি ধৰে, কিন্তু যেতিয়া মানে নিজে দৌৰি থকা হয় নহয়, নিজে পাছত হেৰি হৈ থাকে। গৈ আছোঁ তাৰপিছত আপোনালোকক দেখাম। সেইফালে এটা চাইডে আৰু এটা চাইড আছে, সেইটো চাইডেও দৌৰি আছে, ধুনীয়াকৈ দেখাম, চাই দিব পৰা ভিতৰত। ইয়াৰ পেট কামনি হৈ আছে, নি বেছিকৈ খায় কলেজত। তুমি আজি দৌৰিবানে? আজি নদৌৰোঁ। তেতিয়াহ'লে লোকক নক'বা। আৰু দিনটো আটাইতকৈ ভাল লগা সময়খিনি মানে আবেলি সময়ত এনেকৈ দৌৰিবলৈ বা লং জাম্পেই হওক বা বিম এইবিলাক মাৰিবলৈ আহোঁ। নিজৰ চাকৰিৰ কাৰণে হওক বা ফিটনেছৰ কাৰণে হওক, সকলো আহে। তো ভাল লাগে আৰু তেনেকৈ। আৰু এই গ্ৰীনেৰী পৰিৱেশটোৰ মাজত দৌৰা মজাই বেলেগ। আৰু ইয়াতে দৌৰি বহুতে চাকৰিও লৈছে, গতিকেলৈ কোনো কথা নাই আৰু ন। তো ইয়াতে ধুনীয়াকৈ দৌৰোঁ আৰু তো চবফালে দেখিছেনে গ্ৰীনেৰী আৰু এইফালে পানী, তাতে সেয়াই আৰু ধুনীয়াকৈ দেখাই যাম। মই এতিয়া প্ৰথমতে দৌৰি লওঁ, তাৰপাছত দেখাইছোঁ। গাইজ দেখিলে নহয় আমাৰ এইডোখৰতে দেখিছে ধুনীয়াকৈ। ইয়াতে আমি মানে জঁপিয়াও মেলোঁ, আৰু বাকী এই ৰাস্তাটো এটা মানে এইটো ৰাস্তা, আৰু সিহঁতি ৰখি আছে, মানে জঁপিয়াই মেলি হৈ গ'ল, দৌৰি মেলি হৈ গ'ল, ধুনীয়াকৈ ৰখি আছে। আৰু বেলি পৰিলে, গধূলিয়ে হৈ গ'ল আৰু ঘামি জুমি অৱস্থা নাই। তো সদায় এনেকৈ জীৱন যুদ্ধত কষ্ট কৰি গৈছোঁ, নাজানো সফল হওঁ নে নহওঁ। বহুতবাৰ বিফল হৈ গ'লোঁ, কিন্তু একো নাই আৰু, লাইফত এইবিলাক থাকেই নহয় জানো। সেয়ে দেখিছে এইডোখৰ জেগাডোখৰ অৱস্থা নাই, এইটো ৰাস্তা, দৌৰোঁ তেনেকৈ। আৰু সেইটোৱে গম পাইছেনে, লাইফত আচলতে মানে ফল পাওঁ নাপাওঁ সেইটো মতলব নাই, কিন্তু কষ্টটো সদায় কৰি গৈছোঁ আৰু সদায় কৰি গৈ থাকিম, সেইটোৱে আৰু এইফালে দেখিছে ধুনীয়াকৈ প্ৰেক্টিচেছ কৰি আছে। এইফালে আছে হাইৱেটো, সেইডোখৰত এই গৰু বাটতে দৌৰি আহিছোঁ আগৰ পৰাই মানে মোৰতো ইয়াত 2 বছৰ। এতিয়া আপোনালোকক মই দেখাম আমাৰ বিমাৰ জেগাডোখৰ। তো গাইজ এতিয়া হৈ গ'ল 5:30, মানে 5:30টা হৈ গ'ল আৰু ধুনীয়াকৈ। তো ইমান ৰাতিও আন্ধাৰ, ক'তো দেখিব, মুখখন দেখা নাই চাগে ভালকৈ, তথাপিতো বনাইছোঁ। আৰু সকলোৱে কি কৰিলোঁ, বিম মাৰিলোঁ, বিমৰ জেগাত আপোনালোকক দেখাম। বাকী লং জাম্প কৰা জেগাডোখৰ দেখিলে, দৌৰা জেগাডোখৰ দেখিলে, এইটোৱে গৰু বাট আচলতে, ইয়াতে দৌৰ। এতিয়া আপোনালোকক মই দেখাম আমাৰ বিমাৰ জেগাডোখৰ। যেতিয়া মই বিম মাৰিম, আপোনালোকৰ বিমৰ জেগাডোখৰ দেখাম বুলি কৈছোঁ, এটা জেগা। তো বিম মাৰিম ধুনীয়াকৈ, বেছি মাৰিব নোৱাৰা বাৰু, যিকেইটা মাৰিব পাৰোঁ মাৰিব। এতিয়া 9:00 বিম মাৰিলোঁ, আৰু এচান মাৰিম বুলি ভাবিছিলোঁ 10:00, আজি 9:00 আহিছে পানী, 7:00 আহি আছিলে। দেখিছেনে নহয়, মাৰিলোঁ ধুনীয়াকৈ দেখিলে। আৰু জঁপিওৱা জেগাটো এইডোখৰতে আৰু ৰাস্তাৰ মাজতে এনেকৈ বনাই লৈছোঁ আমি, এইফালে যিটো ইমান হেৰি নহয়। তো এয়াই আৰু ইয়াতে মানে জঁপিয়াওঁ আৰু বাকী এইয়া ধুনীয়াকৈতো এইটো দৃশ্য দেখি পালেই আৰু।